প্ৰশিক্ষণ কাৰ্যসূচীটো আসলে আমি 7 দিনীয়াকৈ পাতিছোঁ। আমাৰ যেটো অসম কৃষি বিশ্ববিদ্যালয় মাণ্ডলিক গৱেষণা কেন্দ্ৰ গোসাইগাঁৱৰ অধীনত আমাৰ এটা অখিল ভাৰতীয় গোমধান গৱেষণা প্ৰকল্প বুলি এখন আঁচনি আছে আৰু এই আঁচনিখনে 2010 বৰ্ষৰ পৰা আমাৰ এই মণ্ডলটোত লোৱাৰ ব্ৰহ্মপুত্ৰ ভেলীজনত কাম কৰি আছে, নামনি ব্ৰহ্মপুত্ৰ উপত্যকা মণ্ডলত। আৰু আমাৰ মূল উদ্দেশ্য হৈছে যে যিবোৰ মাকৈ যিবোৰ বিভিন্ন ধৰণৰ জাত সেই জাতসমূহৰ ওপৰত কাম কৰি অসমৰ কৃষকৰ বাবে যি জাতবোৰ আছে সেই জাতবোৰ নিৰ্বাচন কৰি উলিওৱা। গতিকে যোৱা প্ৰায় 5 বছৰত আমাৰ এই কেন্দ্ৰত হোৱা কামৰ ওপৰত ভিত্তি কৰি অসমৰ বাবে মুঠতে প্ৰায় 15টা আমাৰ মাকৈ জাত চেণ্ট্ৰেল ভেৰাইটি ৰিলিজ কমিটিৰ ফালৰ পৰা নটিফাইড হৈছে। আৰু আমি এই প্ৰশিক্ষণ কাৰ্যসূচীটো লৈছোঁ আমাৰ যেটো আমাৰ AICRP মেজৰ NES কম্পোনেণ্টৰ অধীনত আমাৰ এটা প্ৰশিক্ষণ কাৰ্যসূচী আছিল, আমাক আবণ্টন দিয়া হৈছিল। আৰু আমি আজি ঠিক 6 আগষ্টৰ পৰা 14 আগষ্টলৈকে এই প্ৰশিক্ষণ কাৰ্যসূচী চলিব। আমি কৃষি বিভাগৰ যিসকল এগ্ৰিকালচাৰেল এক্সটেনশ্যন এছিষ্টেণ্ট আছে তেওঁলোকক আমি সামৰি এই প্ৰশিক্ষণ কাৰ্যসূচী লৈছোঁ। ইয়াৰ উপৰিও আমাৰ এটি FPO আছে, মেজৰ এটি FPO আছে, ফাৰ্মাৰ্ছ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন। তেওঁলোকৰো বৰ্ড অফ ডাইৰেক্টৰ্ছৰ পৰা আমি 5জন বিষয়া আমি আনিছোঁ আৰু তেওঁলোকক সৰ্বমুঠ কৰি মুঠতে 50জন প্ৰশিক্ষাৰ্থীক আমি এই কৃষি প্ৰশিক্ষণটো দিবলৈ ওলাইছোঁ। আৰু আমাৰ উদ্দেশ্য হৈছে যে বৰ্তমান পৰিৱৰ্তিত পৰিস্থিতিত মাকৈৰ যি সম্ভাৱনীয়তা অসমৰ কৃষি ক্ষেত্ৰত সেই সম্ভাৱনীয়তাক আমি তেওঁলোকক সেই বিষয়ে জনাবলৈ বিচাৰিছোঁ। কাৰণ একোজনকৈ যদি আমি আমাৰ যিবিলাক কৃষি বিষয়া আছে, যিবিলাক আমাৰ এগ্ৰিকালচাৰেল এক্সটেনশ্যন আছে, তেওঁলোকৰ একোজনকৈ যদি আমি প্ৰশিক্ষণ দিব পাৰোঁ, তাৰমানে এজনৰ প্ৰশিক্ষণ দিয়া মানে 1000 বা ততোধিক কৃষকক প্ৰশিক্ষণ দিয়া। কাৰণ তেওঁলোকে 1000 বা ততোধিক কৃষকক তেওঁলোকে সেইধৰণে তেওঁলোকে এইখিনি অৱগত কৰিব। গতিকে আমি তেওঁলোকৰ আমাৰ উদ্দেশ্য হ'ল যে বৰ্তমান মাকৈ যোৱা আমাৰ 22-23 বৰ্ষত অসমৰ মাটিকালি আছিলে মাকৈ 44,000 হেক্টৰ আৰু বৰ্তমান এই 23-24 বৰ্ষত এই মাটিকালি হৈছেগৈ 1,07,000 হেক্টৰ। গতিকে 250-250% আমাৰ মাটিকালি বাঢ়িছে। গতিকে আৰু বৰ্তমান সময়ত আমাৰ মাকৈৰ আমাৰ প্ৰডাকশ্যন হৈছে অসমৰ 4 লাখ টন, কিন্তু আমাৰ চাহিদা হৈছে 10 লাখ টন, অৰ্থাৎ আমি 6 লাখ টন এতিয়াও কমি আছে। গতিকে কেনেকৈ মাকৈৰ উৎপাদন আমি বঢ়াব পাৰোঁ আৰু কৃষকক কেনেকৈ বৰ্তমান সময়ত মাকৈৰ যিটো চাহিদা আৰু মাকৈৰ যিটো আমাৰ পৰিৱৰ্তিত পৰিস্থিতিত মাকৈৰ যিটো সম্ভাৱনীয়তা গুৰুত্ব সেই বিষয়ে তেওঁলোকক জনোৱা। গতিকে আমি আশা কৰিছোঁ আমি আজি আমাৰ এই প্ৰথম দিনা কাৰ্যসূচীত আমাৰ ইতিমধ্যে উদ্বোধনী আমাৰ কাৰ্যসূচী হৈ গ'ল। তাত আমাৰ BTC অঞ্চলৰ কৃষি সঞ্চালক শ্ৰীযুত ফণীধৰ বৰ্মা ডাঙৰীয়া আহিছিলে আৰু ইয়াৰ উপৰিও আমাৰ সহকাৰী কৃষি সঞ্চালক শ্ৰী মনীন্দ্ৰ নাৰায়ণ দাস ডাঙৰীয়া আহিছিলে আৰু আমাৰ ৰিচোৰ্চ পাৰ্চন সকলো তেওঁলোক আহি আছে। সদায় প্ৰত্যেক দিনাই একোজন বেলেগ বেলেগ ৰিচোৰ্চ পাৰ্চন থাকিব আৰু সকলোৱে মাকৈৰ ওপৰত যি মানে বিভিন্ন ধৰণৰ আমাৰ টেকন'লজিবিলাক আছে সেই টেকন'লজি আমাৰ এই কৃষি প্ৰশিক্ষণত তেওঁলোকে যোগান ধৰিব। কিন্তু আমি আশা কৰিছোঁ এই প্ৰশিক্ষণৰ দ্বাৰা আমাৰ যি উদ্দেশ্য যে মাকৈৰ বিষয়ে আমাৰ কৃষিৰ যিখিনি সম্প্ৰসাৰণ বা বিষয়া আছে বা সম্প্ৰসাৰণ যি কৰ্মী আছে তেওঁলোকক জনোৱা আৰু তেওঁলোকৰ থ্ৰুদি আমি কৃষকক এই বিষয়ে জনোৱা। গতিকে আমি আশা কৰিছোঁ এইটো আমাৰ খুব ভালদৰে যাব আৰু আমাৰ উদ্দেশ্য সফল হ'ব। মানে আজি মানে আমি মেজৰ 7 দিনীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ। বিশেষকৈ BTC অঞ্চলৰ যিকেইটা ডিষ্ট্ৰিক্ট আছে 5খন ডিষ্ট্ৰিক্ট, চব ডিষ্ট্ৰিক্টৰ পৰাই আমি এক্সটেনশ্যন ৱাৰ্কাৰখিনিক মাতিছিলোঁ, বিশেষকৈ ভেলী ডব্লুক। তো 2খন ডিষ্ট্ৰিক্টৰ পৰাই আহিছে তেখেতসকল আৰু তেখেতসকলে বিভিন্ন কামত ব্যস্ত থকাৰ কাৰণে চিৰাং আৰু বাস্কা ডিষ্ট্ৰিক্টৰ পৰা মানুহ আহিব পৰা নাই, ওদালগুৰি আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছে। তো মুঠতে কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা 40জন আৰু ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা 5জন আৰু বাকী 5জন আমি APCৰ পৰা মানুহ মানে বৰ্ড অফ ডাইৰেক্টৰসকলক মাতিছোঁ। এই প্ৰশিক্ষণটোত আমি ভাবিছোঁ যে BTC অঞ্চলত মাকৈৰ খেতি কেনেকৈ প্ৰসাৰ কৰিব পৰা যায় আৰু বিশেষকৈ যিটো আপোনাৰ ৰাবি ছিজনত মাটি এনেই ফেল'লেণ্ড হিচাপে থাকি যায়, কোনো খেতি নকৰে, সেই ফেল'লেণ্ডখিনিত যাতে সিহঁতে দ্বিতীয়টো খেতি কৰে আৰু খেতিটো কৰি পেলাই যাতে 200 ক্ৰপিং ইণ্টেনচিটি হয় এই অঞ্চলত, তাৰ কাৰণে এইটো ব্যৱস্থা লোৱা হৈছে। আৰু এই ট্ৰেইনিংটোৰ পিছত আমি ৰাবি ছিজনত এফিল্ডৰো ব্যৱস্থা কৰিছোঁ। খেতিয়কসকলক বিনামূলীয়াকৈ গুটি আৰু সাৰ দিয়াৰ ব্যৱস্থা কৰাৰ ব্যৱস্থা কৰা হ'ব। আৰু লগতে আজি BTC ডাইৰেক্টৰ আহিছিলে, তেখেতেও আমাক কৈ গৈছে ইয়াত যে 170 হেক্টৰ মাটিত
তেখেতসকলে BTCৰ যি 5খন ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টত তেখেতসকলেও FLDৰ ব্যৱস্থা কৰিব বিশেষকৈ উন্নত মানৰ বীজ যেনেকৈ পায়োনিয়াৰ আৰু DKCৰ সিট দিয়াৰ ব্যৱস্থা কৰিব আমিও ভাবিছোঁ যদি বীজ পৰিৱৰ্তন কৰি পেলাই যদি ৰাইজক দিয়া হয় উন্নত মানৰ বীজ দিয়া হয় এনে খেতিয়কৰ উৎপাদন 1.5 গুণ এনে বাঢ়িব তো খেতিয়কসকলেও লাভৱান হ'ব আৰু অসম চৰকাৰে যেটো ইথানল প্লান্টৰ ব্যৱস্থা কৰিছে অসমত এই 3টা জায়গাত ইথানল প্লান্ট বহুৱাইছে তাৰ কাৰণে প্ৰায় 10 লাখ মেট্ৰিক টনৰ মাকৈ দৰকাৰ আমাৰ এট প্ৰেজেন্ট থুলমূলকৈ এটা ৰাফ আইডিয়া মতে 3 লাখ টনতকৈ অধিক মেজৰ উৎপাদন হৈ আছে বাকিখিনি বাহিৰৰ পৰা আহি আছে আমাৰ এই প্ৰশিক্ষণটোৱে খেতিয়কসকলক উৎসাহিত কৰিব আৰু যিখিনি টেকনলজি দিম তেখেতসকলে যদি তাক নিজৰ খেতি পথাৰত প্ৰয়োগ কৰে তেতিয়াহ'লে তেখেতসকলে মাকৈ উৎপাদন কৰি যথেষ্ট লাভৱান হ'ব পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস কেইদিনে আছে ট্ৰেইনিংটো এই ট্ৰেইনিংটো 7 দিনীয়া ট্ৰেইনিং আমি 7 দিন ধুনীয়াকৈ চলাই থাকিম আৰু এই ট্ৰেইনিঙত বেলেগ জায়গাৰ পৰা আমি ৰিসোৰ্স পাৰ্সন মাতিছো আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটৰ পৰা আহিব কৃষি বিজ্ঞান কেন্দ্ৰ বৰপেটা কোকৰাঝাৰ ধুবুৰী তাৰ উপৰিও ধুবুৰী কৃষি মহাবিদ্যালয়ৰ পৰা সৰচিনা কলেজ অফ এগ্ৰিকালচাৰৰ পৰাও ৰিসোৰ্স পাৰ্সন আহিব তেখেতসকলে এই মেজৰ বিভিন্ন প্ৰযুক্তি যিখিনি আছে নতুন প্ৰযুক্তি সেই সম্বন্ধে এই আমাৰ প্ৰশিক্ষাৰ্থীসকলক জ্ঞানৰ যোগান ধৰিব ভাবো যে অদূৰ ভৱিষ্যতে এই ট্ৰেইনিংটোৱে তেখেতসকলক মানে কেপাসিটি বিল্ডিং যথেষ্ট পৰিমাণে হ'ব আৰু তেখেতসকলে পথাৰত গৈ পেলাই মেজৰ উৎপাদন বঢ়োৱাত যথেষ্ট সহায় কৰিব